এভৰিৱান মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম পাটাচাৰকুছিত ৰাস চাবলৈ। আহক চাব ভিডিঅ'টি। এতিয়া আমি আহিছোঁ গুৱাহাটীৰ পৰা পাটাচাৰকুছিলৈ। পাটাচাৰকুছিত মোৰ হাজবেণ্ডৰ ঘৰ হয়। আমি আহি আছোঁ আৰু আমাৰ গাড়ীত পেট্ৰল শেষ হ'ল, কম আছে মানে। ইয়াৰ পৰা আমি পেট্ৰল ল'লোঁ। তাৰপিছত আমাৰ যাত্ৰা পাটাচাৰকুছিলৈ বুলি। আজি ৰাসৰ শেষ দিন। ফাইনেলি আমি ঘৰ পাই গ'লোঁ। এয়া আমাৰ টিকলা আগুৱাই আহি আছে চাওক। ঘৰ পাওঁতে আমাৰ 3টামান বাজিছে। তাৰপিছত অকণ ৰেষ্ট কৰি ভাত পানী খাই গধূলি 5:30 6টামান বজাত আমি ৰাসত যাবৰ কাৰণে গোটেইকেইটাই ৰেডি হৈ গ'লোঁ। এখেতসকলৰ হৈ গ'ল, মোৰো হৈ গ'ল। এতিয়া আমি আহি আছোঁ ৰাসলৈ বুলি। এতিয়া আমি ৰাস্তাটো পাৰ হৈ আহিলোঁ। ৰাসলৈ যোৱা এইপিনে আমি সোমাই যাব লাগিব। আজি শেষৰ দিনাখন কিমান মানুহ আহি আছে চাওক। এইফালে বিভিন্ন ধৰণৰ দোকানবোৰ বহিছে, মিঠাই দোকান চাওক। আৰু আমি মেইন গেটেৰে সোমাই আহিলোঁ। এইফালে পুৰা ভগৱানৰ মূৰ্তিবিলাক সজাই ৰাখিছে। লাড্ডু গোপাল বাঁহী বাজি আছে, বাঁহী বাজি চাওক ইমান ধুনীয়াকৈ ৰাখিছে। সন্তোষী মা এয়া হৈছে কালদিয়া নদী। নদীৰ পাৰতে ৰাস হয়। তো নদীৰ মাজত বনাইছে এয়া ৰাধা কৃষ্ণ, আৰু এইফালে ভগৱান বিষ্ণু, আৰু সেইফালে মহাদেৱৰ তাণ্ডৱ নৃত্য দেখাইছে। আৰু এইফালে আছে সতী বেউলা, আৰু অকণমান এইফালে চেলফি পইণ্ট 2টা বনাইছে। আৰু এইফালে আছে বৃন্দাবন। এইখিনি দেখাইছে শ্মশান, আৰু এইফালে দেখাইছে এনিমেল ৱৰ্ল্ডৰ বৰ্তমান আগতে সেই ৰেলখনৰ মাতটো শুনিলে বুকুখন ধপ ধপাই গৈছে। এতিয়া আকৌ ৰেলখনৰ মাত শুনিলে ভালে লাগে। ওচৰত আহি চাবলৈকে মন যায়।
ঠিকেই কৈছে ফোন গৌৰৱ বৰ ভাল লাগিল এতিয়া জীৱশ্ৰেষ্ঠই আমাৰ ঘৰৰ কাৰণে সময়ৰ কি লগত কৰা মিলাই নাই? দেখাইছে কচোন ক। ফটো পোষ্ট আৰু এইফালে আমাৰ টিকলাৰ ফটো পোষ্ট অস্থায়ী আৰু এইখিনিতে বিভিন্ন ধৰণৰ দোকান বহিছে এইফালে ইয়াতে চালোঁ বোৱা মেখেলা চাদৰ বোৱা কাপোৰবিলাক আৰু চেণ্ডেলৰ দোকান এয়া বিভিন্ন ধৰণৰ দোকান ইয়াতে অলপ খালোঁ কেঁচা চানা আৰু এইবাৰ খালোঁ ফুচকা তাৰপিছত এটা মিঠা পান খাইছিলোঁ আৰু এইখিনিত হৈছে বাণিজ্য মেলা আৰু এইফালে চলি আছে খেল The M ৰবা তুমি অলপ ঠাইত লাগে সেই জাগা লৈ লওঁ আৰু একেবাৰে শেষত ইয়াৰ পৰা মিঠাই অলপমান ঘৰলৈ লৈ আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব বাই বাই